Hey dosto, welcome to Village Boys Creativity. বন্ধুসকল আজি মই আপোনালোকক এনেকুৱা এটা বস্তু দেখাম মানে আচৰিত ডেঞ্জাৰ বস্তু এটা দেখাম মানে আপোনালোকক এই ডেঞ্জাৰ বস্তুটো কিনো চাবলক আগলৈ ভিডিঅ'টো আৰু আজি নে একচুয়ালি হ'ব লাগিছিলে আহিব লাগিছিল সপোন পাৰ্ট 2 কিন্তু মই আজি আপোনালোকক এই ব্লগিংটো দেখুৱাইছো কাৰণ মানে কিবা এটা পাৰ্সোনাল প্ৰবলেমৰ কাৰণে হেতু দিব নোৱাৰিলো সো এইটো ভিডিঅ লৈ আহিছো আপোনালোকৰ মাজলৈ মানে কি বস্তু আপোনালোকৰ হয়তো জানিব মন গৈছে এই বস্তু মানে আচৰিত ডেঞ্জাৰ বস্তু এই কিবা যে তাতু আকা হাতত মানে কিবা কিবা আকি লয় আপোনালোকৰ ল'ৰাবোৰ দেখা পাই যে কিছুমান হাতত আকা কিছুমান পিঠিত আকা কিবা মানে হাৰ্টবিট কিবা কিবা আকি লয় সো সেই আকা বস্তু মানে মেচিনটো আপোনালোকক দেখুৱাম আজি মই এই ভিডিঅ'টো তেনেহলে ব্লগ আগলৈ এই ভিডিঅ'টো কি আছে মানে মেচিনটো কি নেকুৱা কি টকা লয় কিমান এইটো আকিলে কিমান টকা লয় কি আহে কেনেকুৱা সাইড ইফেক্ট সো সেইবিলাক জানো আৰু ভিডিঅ'টো মানে মোৰ এটা লগে আনিছে সো মই নহয় আমি তাত মানে য'ত ফ্লিপকাৰ্টৰ পৰা আনিছে সেইটো লম মেচিনটো তাতেই আমি অন দা স্পট আপোনালোকক দেখা দিম মানে আনবক্সিং কৰি সো আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব মানে এইটো বস্তুটো এনে ডেঞ্জাৰ বুলি কৈছো ডেঞ্জাৰ একচুয়ালি ডেঞ্জাৰ এই ভিডিঅ'টো বস্তুটো মানে আকিলে হাতত কিবা কিবি আকম্বা যদি যায় 1000 টকা কিন্তু আকৌ আপোনালোকে সেইটো গুছাতে আকৌ পৰিব 10000 টকা মানে আপোনাৰ 1000 আৰু 10000 পাৰ্থক্যটো গম পাইছে যদি আপোনালোকে হয়তো ভৱিষ্যতে আৰ্মি বা পুলিচ এনেকুৱা কিবা ইন্টাৰভিউ মাৰিম বুলি ভাবিছে কিবা কৰিব তেনেহলে এইবোৰ আকিলি সময় নষ্ট কৰিব কাৰণ যদি ভৱিষ্যতে আপোনালোকে সেইবোৰত চাকৰি কৰিম বুলি ভাবে তেনেহলে এইটো আকাটো একদম বেট মানে আপুনি আকিলেও এতিয়া পিছত আকৌ সেই 10-20000 টকাৰে সেইটো গুছাব লাগিব সো নাকাই ভাল কাৰণ আকিলে হয়তো হিৰচি কাটা যাব পাৰে সো বলক আজি ভিডিঅ'টো আমি আগলৈ যাওঁ আৰু কি পাই কেনেকৈ আনবক্সিং কৰি আপোনালোকক দেখুৱাওঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এইটো আনবক্সিং কৰোঁতে মোক লাগিব এখন দা আৰু এইখন আৰু লাগিব এখন লাগিব হাত দুখন আছে নহয় সো এয়া খুলি আছো এনে কে নাযায় নচোন আৰু এইটো আছে আমাৰ ভিতৰত আৰু এই ভিতৰত পুৰা আমাৰ মেচিনটো কেনেকুৱা আছে চাওঁ ওৱাও তাতো মেচিন তাতো একে ধৰিছে ওপৰতো সো ইয়াৰ খোলা যাক আৰু আপোনালোকে চাওক কি আছে মই চাই লওঁ নেকি একেবাৰে একদম অন দা স্পট আপোনাৰ আনবক্সিং কৰি দেখুৱাইছো আৰু ঘৰত নি থকা নাই বাহ বম বুলি ক'ব মানুহে দেখিলে কিমান বেজি ইয়াৰ আছে কাগজ আৰু আছে ইয়াতে সেইটো বেটাৰী মানে মেচিনাৰ আৰু এইবিলাক বিভিন্ন মেটেৰিয়েলছ আছে আৰু এই দেখিলে এইটো মেচিন আপোনালোকে এতিয়ালৈ দেখিলে যে বস্তুটো কেনেকুৱা কি পায় ভিতৰত আৰু কেইটামান ডেমো দেখাই লওঁ আৰু নে কি কেনেকুৱা হয় আকিলে আৰু কেনেকুৱা আকিব পাৰি তেনে ব্লগ বন্ধুসকল ভিডিঅ'টো অলপমান আৰম্ভ কৰি শেষ কৰি দিওঁ নেকি